যোৱা 2-3 দিনৰ পৰা ইমান বেছি ম'ম' খাব মন গৈ আছিলে তাকে যোৱাকালি ৰাতি গোটেইকেইটাকে গাড়ীত ভৰাই পেলাই ম'ম' খাবলৈ গৈছোঁ আৰু এই আহি পেলাই ঢেৰ ম'ম' অৰ্ডাৰ কৰি খাই লৈ পেলাই ঘৰলৈ আহিছোঁ যিহেতু আইৰাক থৈ গৈছিলোঁ একদম জল্দি খাইছোঁ আৰু গুচি আহিছোঁ আৰু এই আহি পেলাই চাইছোঁ যে আইৰা টোপনিয়ে দিয়া নাই আৰু এয়া হ'ল আজি ৰাতিপুৱাৰ দৃশ্য ব্ৰাদাৰ ইন লয়ে পনীৰ বনাই আছে ব্ৰেকফাষ্টত ৰুটিৰে খাবৰ কাৰণে আৰু খাই লৈ পেলাই অলপ বেবীৰ লগত খেলি মই আহিছোঁ এতিয়া আইৰাৰ ব্ৰেকফাষ্ট ৰেডি কৰিবৰ কাৰণে তাই এতিয়া বুৰ লগত খেলি আছে জল্দি মই তাইৰ ব্ৰেকফাষ্টটো কৰাই ল'লোঁ তাৰপিছত অলপ মাৰ হেল্প কৰি দিলোঁ আৰু এতিয়া মোৰ ৰুম চাফা কৰিবৰ কাৰণে আহিছোঁ যিহেতু মোৰ মাহঁত আহি আছে আইৰাক চাবৰ কাৰণে এয়া দেখিছেনে আহি পালে ঢেৰ বস্তু কিবা কিবি লৈ আহিছে তাইৰ কাৰণে যি তাইৰ ফূৰ্তি কোনে পায় আৰু তাই মাহঁত আহি পেলাই বেছি দেৰি কৰা নাই কাৰণ পাপাৰ কিবা বেলেগ কামো আছিলে জাষ্ট আইৰাক খবৰটোহে ল'ব আহিছিলে লৈ পেলাই গ'লগৈ আৰু এয়া তাইও যাব লৈছে তাইক কিবাকে মই গাড়ীৰ পৰা নমাই আনিছোঁ তাৰপিছত সন্ধিয়া তাইক মই পঠাই দিছোঁ তাইৰ দাদুহঁতৰ লগত বাহিৰত অকণমান তাৰপিছত আমি কেইটা অকণমান অৰ্ডাৰ কৰি কিবা কিবি খালোঁ